নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো একেবাৰে ভালেই আছোঁ। আজি এটা ব্লগ লৈ আহিছোঁ, মানে 2 সপ্তাহ মানে হ'ল ব্লগ নিদিয়া। মানে ব্লগবোৰ কি হৈছে, দিনকৈ মানে থাকি যোৱা হৈছে। মানে কি হয়, এডিটিং কৰিবলৈ সময় নাইকিয়া নিচিনা হয় কেতিয়াবা, চ' তেনেকৈ থাকি যায়। সেইকাৰণে মানে আজি ভাবিছোঁ নাই, এটা ব্লগ মানে দিমেই আৰু। এতিয়া হৈছে মানে ৰাতিপুৱা সময় একো খোৱা বোৱা কৰা হোৱাই নাই, মানে ব্ৰেকফাষ্ট কৰা একো হোৱাই নাই। কিন্তু গা পা ধুই মেলি একেবাৰে আজৰি, পূজাও দিলোঁগৈ, সকলোবোৰ কাম বন কৰি মেলি একেবাৰে আজৰি। আৰু আমাৰ ওচৰত মানে একদম কীৰ্তন হৈ আছে, পূৰা হুলস্থুল হৈ আছে। আৰু বতৰটো কি হৈছে, এবাৰ ৰ'দ এবাৰ বৰষুণ, একদম তেনেকুৱাই হৈ আছে। কিন্তু মানে ৰ'দটো মানে দিলে বেছি ভাল লাগে আৰু, মানে কাপোৰবোৰ একেবাৰে নুশুকায়তো। চ' সেইকাৰণে মানে বৰষুণটো দিয়াৰ পিছত যেতিয়া ৰ'দটো মানে দিয়ে থাকে বেছি ভাল লাগে ন। মানে আৰু আজি দিনটো ধুনীয়াকৈ আপোনালোকক ধুনীয়াকৈ দেখাব চেষ্টা কৰিম। ক'ত কি কৰোঁ, কি মেলোঁ, সকলোবোৰ দেখাম। তেনেহ'লে ব'লক আজি ভ্লগটো আৰম্ভ কৰোঁ। আৰু গাইজ, এইফালে এয়া গাড়ীখন ষ্টাৰ্ট দিয়া হৈছে। মানে মাজে মাজে এনেকৈ দি থাকিব লাগে, নহ'লে কি হয় বেটাৰী বহি যায়। এবাৰ মানে আমাৰ মানে কি হৈছে, একদম মানে বেটাৰী বহি গৈছিলে। চ' সেইকাৰণে মানে এয়া অকণমান ষ্টাৰ্ট দি থকা হৈছে। তাকে অকণমান মই অলপমান ভাবিছোঁ অলপমান বহি লওঁ। আৰু এনেকৈ বেটাৰী ষ্টাৰ্ট দি থাকিব লাগে, নহ'লে মানে কি বেটাৰী চেটাৰী বহি গ'লে বহুত দিগদাৰ হৈ যায় ন। চ' এয়া তাকে চাই থাকিব ব্লগটো। আনফালে এয়া গাইজ, অলপমান ফেৰিয়েলা দাদাজন আহিলে। তাৰমানে আঁঠুৱা ল'ম বুলি ভাবিছিলোঁ, কিন্তু পিছে নিমিলিলেগৈ। মানে যিটো ল'ম বুলি ভাবিছিলোঁ সেইটো নহ'লগৈ। আঁঠুৱাটো বেছিকৈ ডাঙৰ হৈ গ'ল, আমাক সৰু আঁঠুৱা এটা লাগিছিলে, কিন্তু আঁঠুৱাটো বেছি ডাঙৰ হ'ল। কাষৰ যিখন বিচনা আছে সেইখনৰ কাৰণে লাগিছিলে, আৰু বিচনাখন বহুত বেছি ডাঙৰ নহয়, যিহেতু অলপমান সৰু চাইজৰ লাগিছিলে। কিন্তু এইখন মানে বহুত বেছিয়ে ডাঙৰ আহিলে এইটো আঁঠুৱাটো, দেখিছেনে? কিন্তু কালাৰটো বিৰাটেই ভাল লাগিছিলে আৰু কাপোৰটো বিৰাটেই ভাল আছিলে। কিন্তু যিহেতু ডাঙৰ আঁঠুৱা আছেই, নালাগে তো লোৱা নহ'লগৈ। চাইছিলোঁ বাট নহ'ল আৰু এইফালে আমাৰ ঘৰৰ কাষৰ গছজোপা দেখিছেনে, বৰগছজোপা? ইমান যে বেছি মৰম লাগে। এই পাতবোৰ যে নতুনকৈ যে লাগি আহে বহাগৰ মাহত, সঁচাকৈ সেইকাৰণে ভিডিঅ' এটা কৰি ৰাখিলোঁ আৰু গাইজ, ফ্লিপকাৰ্টৰ পৰা ফুলৰ গুটি অৰ্ডাৰ কৰিছিলোঁ। ভাবিছোঁ আপোনালোকক দেখালে ভাল হ'ব। মানে কি হয়, আমি ফুল বেছিকৈ আমি কিনি আনি পেলাই আমি ডাইৰেক্ট আমি ঘৰত আমি লগাওঁ। কিন্তু তাতকৈ মই ভাবোঁ মানে ফুলৰ গুটি কিনি আনি নিজেই যদি পচাই মেলি নিজেই যদি কৰা যায় তেতিয়া বেছি ভাল হ'ব। আৰু মই ভিডিঅ' কৰি ৰাখিছিলোঁ। চ' ভাবিছোঁ আগে আপোনালোকক ভিডিঅ'টো দেখাই লওঁ। তাৰমানে কি হয়, আমি ফুল এজোপা কিনিব গ'লে ফুলটোৰ দামটো বেছি পৰি যায়। তাতকৈ যদি গুটি কিনি আনি নিজেই যদি একদম ডাঙৰ হোৱা মানে মজাটোৱে বেলেগ। মানে চায়ো থাকিব পাৰি, ভালো লাগে, আৰু বহুত বেছি একো কষ্টও নহয় লগাওঁতে। গতিকে আপোনালোকক ধুনীয়াকৈ মানে মই ভিডিঅ' কৰি ৰাখিছিলোঁ, আপোনালোকে ভিডিঅ'টো চাই লওক। হাই গাইজ, আৰু এয়া ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰা মই ফুলৰ গুটিসমূহ মই আপোনালোকক দেখাব ওলাইছোঁ। ফুলবোৰ বহুত বেছি ধুনীয়া, আৰু ইয়াত 40 বিধ ফুল আছে। চ' মানে আমি কি কৰোঁ, ফুল মানে কিনিবলৈ গ'লে সচৰাচৰ আমি টাবসহ গোটেই ফুলজোপা উঠাই লৈ আহোঁ, আৰু তেতিয়া মানে দামটোও বহুত বেছি পৰে, হয়নে বাৰু? আৰু কিন্তু এনেকৈ যদি গুটি কিনো মানে ফ্লিপকাৰ্টৰ পৰা হয়, কাৰণ আমি যেনেকেই নহওক গুটিবোৰ আমি যদি এনেকৈ কিনি পেলাই নিজেই যদি কৰোঁ, দামটোও বহুত কমতে হয়, আৰু বহুত প্ৰকাৰৰ ইয়াত ফুল পোৱা যায়। চ' মই ভাবোঁ মানে এনেকৈ নিজে কৰি মেলি নিজে কৰা মানে আমেজটোও বেলেগ, আৰু মানে বহুত বেছি একো কষ্টও নহয়। আৰু মই অলপ চলপ কৰিছোঁ, আপোনালোকক দেখাম বাৰু, অলপ হৈছেও বাৰু। চ' তাৰ আগতে ভাবিছোঁ মই আপোনালোকক আগে ফুলখিনি দেখাই লওঁ। আৰু এইখিনি বায়ে অৰ্ডাৰ কৰিছিলে একচুৱেলি, কিন্তু মায়ে মই মিলি মানে কৰিব লাগিব আৰু দুইজনীয়ে। চ' তাৰ আগতে আপোনালোকে ফুলৰ মানে গুটিবোৰ চাই লওক। আৰু এই গুটিবোৰো একেবাৰে কুমলীয়া নহয়, মানে একদম ধুনীয়া আৰু বুঢ়া গুটিবোৰ আচলতে ধুনীয়াকৈ ফুলবোৰ হয়। কুমলীয়া গুটিবোৰ তেনেকৈ আচলতে নহয়, কিন্তু গুটিবোৰো বহুত বেছি ধুনীয়া, একদম মানে ধুনীয়াকৈ ফুলবোৰ হৈছেও। আৰু ভাল লাগে ন, নিজেই কৰি মেলি মানে কৰা আমেজটোৱে সঁচাকৈ বহুত বেলেগ। চ' আপোনালোকক দেখাই আছোঁ, আগে আপোনালোকে চাই লওক। হাই গাইজ, আৰু এয়া ফুলপুলিবোৰ আপোনালোকে ধৰিব পাৰিছেনে, একদম অকণিকৈ হৈছে। আৰু এইজোপা মানি প্লেণ্টজোপা বাৰু বেলেগকৈ আনিছিলোঁ, সেইজোপাও ধুনীয়াকৈ হৈ গৈছেগৈ। আৰু এয়া চাওকচোন কি মৰম লগা এনেকৈ মানে ফুলৰ গুটিবোৰ যেতিয়া মানে আহি যায় ন, একদম মানে বহুত বেছি ভাল লাগে চাবচোন মনটো। আৰু ইয়াত গোবৰ দিছোঁ, মাটিত মানে গোবৰ দিছোঁ, আৰু মানে যিটো মানে চাহপাত থাকে, সিজোৱা যিটো চাহপাত থাকে, সেই চাহপাতটো মানে শুকুৱাই মেলি পেলাই ইয়াত দি দিছিলোঁ। এইটো এটা সাৰ হয়। আৰু এইজোপা পৰা দেখিছেনে, একদম ঢেউ আহি গৈছে, ৰঙা একদম মানে বৰ বেছি ভাল লাগি আছে মনটো মানে। আৰু মানে এয়া দেখিছেনে, এইজোপা পাতো একদম বহুত বেছিয়ে আহি গৈছেগৈ। আৰু মানে কি, ইয়াৰ পৰা টাবখিনি মানে উঠাই মেলি পেলাই মাটিখিনি উঠাই মেলি আকৌ বেলেগ টাবত দিব লাগিব, কিন্তু তাৰ আগতে ইয়াতে থাকিব। এইফালে এয়া ফুলৰ পুলিবোৰ এয়া ৰ'দত দি দিছোঁ অলপমান।
যাতে ৰ'দটো পৰক আৰু মানে ৰ'দ পৰিলে এনেও ভাল কিমান ভিতৰত থাকিব ভিতৰত থকাতকৈ মানে এনেকৈ ৰ'দত দিলে ধুনীয়াকৈ মানে ফুলবোৰ ডাঙৰ পৰি এইবোৰচোন ডাঙৰো হৈছে এয়া ধুনীয়াকৈ হাই গাইছ আৰু এতিয়া পাকঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আজি মানে বনাব ওলাইছোঁ সৰু মাছ ভাপত দি কেনেকৈ কি বনাওঁ তাকে আপোনালোকক দেখাম আৰু তাৰ কাৰণে পোনপ্ৰথমে এয়া সৰিয়হখিনি মই ধুনীয়াকৈ ইয়াত তিয়াই থৈছিলোঁ এইখিনি এতিয়া ধুনীয়াকৈ পেষ্ট বনাই ল'ব লাগিব আৰু এইফালে মই ধুনীয়াকৈ সৰিয়হখিনি মিক্সাৰত ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ আৰু আনফালে লৈছোঁ এয়া জলকীয়া মই একেবাৰে অলপমান সৰহকৈ লৈছোঁ যিহেতু জ্বলা খাই ভাল পাওঁ সেইবাবে আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে আপোনালোকে জ্বলা কমাই ল'ব পাৰে আৰু এয়া লৈছোঁ সৰু মাছ অকণমান নিমখ সোৱাদ অনুসৰি নিমখ লৈছোঁ জলকীয়াখিনিও লৈ ল'লোঁ আৰু যিখিনি পেষ্ট বনাই থৈছিলোঁ গোটেইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম আনফালে লৈছোঁ মই মিঠাতেল অকণমান সৰহকৈ দিছোঁ কাৰণ ভাপত দিয়ে মাছৰ মিঠাতেলটো অকণমান সৰহকৈ দিলে খাই বেছিকৈ ভাল লাগে আৰু এইখিনিতে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আপোনালোকে যদি ইচ্ছা কৰে ইয়াত অকণমান পানী দিব পাৰে মই যিহেতু জুলীয়া একেবাৰে নাখাওঁ সেইবাবে পানী নাই দিয়া মই অকণো আৰু এইফালে এতিয়া কুকাৰ এটাত মই এনেকৈ ধুনীয়াকৈ টিফিন বাতিটো বহাই দি এটা পটাকুটি দি ধুনীয়াকৈ মাৰি দিলোঁ আৰু এয়া চাওকচোন ধুনীয়াকৈ এইখিনি মাছখিনি হৈ গৈছে লোভৰ পানী পৰিছেনে বাৰু খুব ভাল লাগে খাই এনেকৈ আপোনালোকে যদি খোৱা নাই এবাৰ খাই চাব আৰু এনেকৈ খুব সহজতে বনাই মেলি আপোনালোকে খাব পাৰে খুব কম সময়ৰ ভিতৰতে হৈ যায় নহয়নে বাৰু যেতিয়া আমি কামত থাকে কেতিয়াবা আমাৰ সময় নাথাকে বনাবলৈ তেতিয়া আমি খুব সহজতে এনেকৈ বনাই মেলি খাব পাৰোঁ আৰু আপোনালোকে যদি ইচ্ছা কৰে এটা প্ৰেছাৰ কুকাৰত আপোনালোকে ভাতৰ লগত একেলগে টিফিন বাতিটো বহাই দি আপোনালোকৰ একেলগে হুইচেল মৰাৰ লগে লগে তেতিয়া মাছখিনিও লগতে হৈ যায় তেনেকৈও বনাব পাৰে কিন্তু মই আজি হিটাৰতে বনালোঁ যদি এনেকৈ বনাই মেলি খোৱা নাই তেতিয়াহ'লে আপোনালোকে এনেকৈ বনাই খাই যাব নিশ্চয় ভাল পাব হাই গাইজ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু এতিয়া ভাত পানী খাই বৈ একেবাৰে আজৰি হ'লোঁ খাই বৈ আহি এতিয়া আহিছোঁ আৰু বিচনাত শুবলৈ চ' এতিয়া 3টা মানে বাজিলে আৰু চ' ভাবিছোঁ ভিডিঅ'টো এইখিনিতে এতিয়া এণ্ড কৰোঁ আৰু সৰু মাছ এনেকৈ ভাপত দি আজি বনালোঁ মানে ইয়াৰ আগত মই বনাইছিলোঁ ডাঙৰ মাছ বনাইছিলোঁ ভাপত দি চ' এনেকৈ খাই খুব ভাল লাগে মানে একদম বহুত এটা ধুনীয়া লাগে মানে এইখিনি এনেকুৱা হ'লে মানে যদি সৰু মাছ মানে ভাপত দি বা যিকোনো মাছ মানে ভাপত দি যদি মানে হয় নহয় মোক মানে আৰু একোৱেই নালাগে মানে তেনেকৈয়ে ভাতকেইটা খাই দিব পাৰোঁ চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শেষত কমেণ্ট কৰি জনাব নাপাহৰিব যে আজিৰ ভিডিঅ'টো চাই কেনে পালে তেনেহ'লে আজিলৈ আহিছোঁ সকলো ভালে থাকক সুস্থ থাকক বাই বাই